বিয়াৰ ব্লগ পাৰ্ট 2 আজি জোৰোণ হয় এয়া মা আৰু ভণ্টি চবে লাগি গৈছে মোক কাপোৰ পিন্ধাবলৈ চাওক তাৰপিছত ৰেডি চেডি হৈ পেলাই এয়া দাদা আৰু আইতাক বাই দিলোঁ বাই দি পেলাই আমি এয়া কইনাৰ ঘৰ পালোহি তাৰপিছত মোক এয়া মিঠাই ল'বলৈ দিছে ইমান ভাৰী আছিল জল্দি বেলেগৰ হাতত দি দিলোঁ আৰু তাৰপিছত এয়া আমাৰ বৌ আহিল চাওক কি ধুনীয়া লাগিছে ন তাৰপিছত এয়া এতিয়া এটাকৈ নিয়ম আৰম্ভ হ'ব জোৰোণৰ চাই থাকক আপোনালোকে এয়া দৰাৰ মাক মোৰ জেঠীমা তাৰপিছত এয়া ফাৰ্ষ্ট গহনাৰ পৰা আৰম্ভ কৰিলে এটাকৈ এয়া গহনা পিন্ধালে মোৰ বৌক তাৰপিছত কাপোৰবোৰ দিলে এইবোৰ কিছুমান নিয়ম দেন আমি গোটেইকেইটা খাব গ'লোঁ একদম পূৰা খাই দিছোঁ আৰু যিমান যি নহওক বিয়া যিমান খাম বুলি ভাবোঁ ইমান খাব নোৱাৰি এনেই অলপমান খাই পেলাই আহি গৈছোঁ তাৰপিছত এয়া টিকলি ইমান কিউটি চাওক তাইৰ লগত অলপমান খেলি পেলাই এয়া যাবৰ হ'লেই চাওক চবকে এয়া মাত বোল দি পেলাই আমি আৰু গ'লোঁ আৰু ঘৰলৈ আজিলৈ আহিছোঁ বাই এয়া অলপমান মোৰ লুকটো চাই লওক